হেল্ল' এভৰিৱান, সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আজি আকৌ আন এটি ভিডিঅ'লৈ আহিছোঁ। আজি ভিডিঅ'টোত আকৌ এবাৰ গীত এটি গাম। আজি গীতটি মই অকলে গাম। বিশাখা যিহেতু তাই ৰেষ্ট লৈ আছে, চ' ভাবিলোঁ মই আজি অকলে গীত এটি গাই দিওঁ। গীতটি মই আজিও পুনৰবাৰ মই নিজে কণ্ঠদান কৰা গীত এটি গাব ওলাইছোঁ। আৰু গীতটি মোৰ জীৱনৰ আচলতে প্ৰথমটি ভিডিঅ' ছং। সেই গীতটি হয়তো শুনিছেও বহুতে, আৰু যিসকলে শুনা নাই এবাৰ শুনি জনাবচোন কমেণ্টত কেনেকুৱানো পায় গীতটি। গতিকে মই গীতটি গাইছোঁ। জাকৈনো বাই থাকোঁতে পদুমণি পথাৰতে, ভৰিতে মোক পিন্ধিলে অঘয়া খোলে। আজলি ময়া কৰি চিঞৰিলোঁ ভয়তে, কোনেনো মোক বুজাব তয়ো নাই কাষৰতে। চেনাই ধন ৰৈ আছোঁ মই ৰৈ, ঘৰলৈ যাওঁনো কেনেকৈ। হাততে দীঘল এচাৰি লৈ পদূলিত পিতাই যে আছে ৰৈ। জাকৈনো বাই থাকোঁতে পদুমণি পথাৰতে, বেলা বাগৰিয়ে গ'ল গধূলি হ'বৰে হ'ল। বেলা বাগৰিয়ে গ'ল গধূলি হ'বৰে হ'ল। বুকুৰে ধপধপনি বাঢ়িছে যেনেকৈ, সঁচাই কি ক'ম নক'ম ঘৰতে মই গৈ। চেনাই ধন ৰৈ আছোঁ মই ৰৈ, ঘৰলৈ যাওঁনো কেনেকৈ। হাততে দীঘল এচাৰি লৈ পদূলিত পিতাই যে আছে ৰৈ। জাকৈনো বাই থাকোঁতে পদুমণি পথাৰতে, ভৰিতে মোক বিন্ধিলে অঘয়া খোলে। আলসুৱা মই পিতাইৰ আগলে পাছলে নাই। আলসুৱা মই পিতাইৰ আগলে পাছলে নাই। চাব নাপালোঁ সৰুতে মুখনি মূৰাই। জানি চাকবা হৈ যায় তাকে ভয় খাই। চেনাই ধন ৰৈ আছোঁ মই ৰৈ, ঘৰলৈ যাওঁনো কেনেকৈ। হাততে দীঘল এচাৰি লৈ পদূলিত পিতাই যে আছে ৰৈ। জাকৈনো বাই থাকোঁতে পদুমণি পথাৰতে, ভৰিতে মোক বিন্ধিলে অঘয়া খোলে। আজলি ময়া কৰি চিঞৰিলোঁ ভয়তে, কোনেনো মোক বুজাব তয়ো নাই কাষৰতে। চেনাই ধন ৰৈ আছোঁ মই ৰৈ, ঘৰলৈ যাওঁনো কেনেকৈ। হাততে দীঘল এচাৰি লৈ পদূলিত পিতাই যে আছে ৰৈ। জাকৈনো বাই থাকোঁতে পদুমণি পথাৰতে। চ' এইটো গীতটি মই নিজে গোৱা গীত আছিলে। জাকৈ আছিলে গীতটিৰ নাম। আৰু মই ডেছক্ৰিপশ্যনত দি দিম মোৰ গীতটিৰ বিষয়ে গোটেইখিনি কথা মই ডেছক্ৰিপশ্যনত লিখি দিম। চ' যদি আপোনালোকে মোৰ এই গীতটি শুনি বা ভিডিঅ'টি চাই ভাল পাইছে, চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এইটো কাৰণে কৰিব কৈছোঁ, যাতে আপোনালোকৰ লগত আন কেইজনেও যাতে মোৰ এই গীতটি শুনিবলৈ পায়, আৰু যাতে মই তেওঁলোকৰ পৰা ফিডবেকটো পাওঁ যে মোৰ গীতটি তেওঁলোকে শুনি কেনেকুৱা পালে। গতিকে আজিলৈ আহিছোঁ, বাই।